হিন্দু মুছলমানৰ মাজত সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে সত্যৰঞ্জন বৰাই। আজানৰ সময়ত ভাষণ বন্ধ কৰিলে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই। শুকুৰবৰীয়া নামাজৰ সময়তে শিৱদৌলত দেখা গ'ল সম্প্ৰীতিৰ এনাজৰী। আজানৰ শব্দ শুনি ভাষণ বন্ধ কৰিলে হিন্দুত্ববাদী নেতাগৰাকীয়ে। হয়, পুনৰ ৰাজ্যত দেখা গ'ল হিন্দু মুছলমানৰ সম্প্ৰীতিৰ একতাৰ এনাজৰী। কিয়নো এইবাৰ আজানৰ শব্দ শুনি ভাষণ বন্ধ কৰিলে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই। শুকুৰবৰীয়া নামাজৰ সময়তে শিৱসাগৰ শিৱদৌলত সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে সত্যৰঞ্জন বৰাই। আমি কৈছে শংকৰ গুৰুজনাই আমি নিন্দা কৰিছো, নিন্দা কৰি আমি পাপ কাম কৰিছো। গতিকে আজি মই এই মঞ্চৰ পৰা আপোনালোকক হিন্দুত্ববাদী নেতাগৰাকীয়ে শুনা পাইছিল আজানৰ শব্দ আৰু তাৰ পাছত লগে লগে আজান হোৱালৈকে বন্ধ ৰাখিলে নিজৰ ভাষণ। আমি কৈছে শংকৰ গুৰুজনাই আমি নিন্দা কৰিছো, নিন্দা কৰি আমি পাপ কাম কৰিছো। গতিকে আজি মই এই মঞ্চৰ পৰা আপোনালোকক সত্যৰঞ্জন বৰা এই ভিডিঅ' এতিয়া ভাইৰেল হৈছে সামাজিক মাধ্যমত। আনহাতে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক এতিয়া প্ৰশংসা কৰিছে মুছলমান লোকসকলে।